মই জ্যোতিস্মিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰা অলপ ব্যস্ত হৈ আছোঁ মা আৰু মই, কাৰণ আজি আমাৰ ঘৰত আহিব আলহী আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম। মা এতিয়া পাকঘৰত লাগি আছে আৰু ময়ো মাৰ লগতে যোগালী হৈ আছোঁ। কি বনাওঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম। আৰু আলহীক ব্লগত উলিয়াব পাৰিম নে নোৱাৰিম এতিয়া নকওঁ, কাৰণ মই ব্লগৰ ক্ষেত্ৰত একেবাৰে নতুন, এতিয়াও লাজ ভাৱ লাগিয়ে থাকে। তেওঁ চাওঁচোন কি কৰিব পাৰোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পাপাৰ ফ্ৰেণ্ড এজনৰ ফেমিলি আহিব আৰু কি বনাওঁ আপোনালোকক দেখাই থাকিম। বলক মোৰ লগত পাকঘৰলৈ। যোগাৰ কৰি লৈছোঁ: কাচকল, কঁঠালগুটি, জিকা, সৰুকৈ কাটি লোৱা আলু, ডাঙৰকৈ কাটি লোৱা আলু, পিঁয়াজ, বিলাহী, শুকান জলকীয়া আৰু ইয়াত মই জিৰা তিয়াই ৰাখিছোঁ অলপ দেৰিৰ কাৰণে। তিয়াই ৰাখিলে মানে ধুনীয়াকৈ পিছা যায়, মিহিকৈ পেষ্টটো বনি যায়। আৰু বাকীখিনি বস্তু আপোনালোকক মই পিছত দেখাই আছোঁ। এয়া হৈছে ছাগলীৰ মাংস। ইয়াত নিমখ, হালধি, মছলা, মিঠাতেল, পিঁয়াজ দি আধা ঘণ্টা বা 45 মিনিটৰ কাৰণে ভালদৰে মেৰিনেট কৰি ৰাখি থ'ম। দুভাগকৈ ৰাখিছোঁ, বাচ্ছা আহিব যে জ্বলা খাব নোৱাৰিব। আমাৰ আলহী আহি পাই গ'লহি আৰু এয়া চাহ যোগাৰ কৰিছোঁ। এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু। এয়া মই বনোৱা ছাগলীৰ মাংস ৰেডি। এয়া দাইল, বিলাহী আৰু মাছৰ কণীৰ ভাজি, চালাড। এয়া আজি আমাৰ থালি ৰেডি। এয়া দাইল, কঁঠালগুটি, জিকা, আলুৰ মাছৰ আঞ্জা, মই বনোৱা মাংস, চালাড, পটলৰ দৰমা, নেমু, কাচকল ফ্ৰাই, বিলাহীৰ চাটনি, বাঁহগাজৰ চাটনি, বিলাহী মাছৰ কণীৰ ভাজি, এয়া এক্সট্ৰা মাংস আৰু এয়া পাপৰ আৰু ভাত, ঘৰত জলকীয়া এটা, এয়াই। এয়া আমাৰ আলহী টিকলি দুজনীয়ে খেলি আছে।
গধূলি চাহৰ নাস্তা গাইছ আজি হৈছে নেক্সট ডে কালি আলহী যোৱাৰ পিছত ভিডিঅ' কৰা নহ'ল মানে বহুত এলাহ লাগিলে মন নগ'ল আৰু ভিডিঅ' কৰিবলৈ তো আজি নেক্সট ডে হয় তো এতিয়া মই বাৰান্দাত বহি এয়া বুট মগু আৰু লগতে আদা বইল কৰা হয় বুট মগুখিনি মই বুট মগু কেঁচা খোৱাতকৈ এনেকৈ খাই বেছি ভাল পাওঁ আৰু এনেকৈ খাই কোনে কোনে ভাল পায় ক'বচোন তো তেনেহ'লে আজি ভিডিঅ'টো মই ইমানতে সামৰি মাৰোঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব যাতে মোৰ চেনেলৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ সৈতে আপোনালোক ন'টিফাই হৈ থাকে তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই